নমস্কাৰ লাইভ নিউজ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান ব্যতিক্ৰমলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহি উপস্থিত হৈছো বাগবৰ সমষ্টিৰ মিলুজুলিস্থ আলামিন জাতীয় বিদ্যালয়ত আৰু প্ৰতিভা খণ্ডনত আমি আজি আহি এই জাতীয় বিদ্যালয়ত আহি উপস্থিত হৈছো আৰু মোৰ পিছপিনে দেখিছে এই পৰিবেশ দেখুৱাইছো আপোনালোকক এক ব্যতিক্ৰম পৰিবেশ আৰু বহুত ছাত্ৰ ছাত্ৰী আছে আপোনালোকে দেখা পাইছে ছাত্ৰ ছাত্ৰীৰ মাজত কেনে ধৰণৰ প্ৰতিভা লুকাই আছে সেই সন্দৰ্ভত আমি এই প্ৰতিবেদন যুগুত কৰিবলৈ যত্ন কৰি আমাৰ দৰ্শকক দেখুৱাবলৈ যত্ন কৰিম প্ৰিয় দৰ্শক প্ৰথমতে আমি জাতীয় সংগীতৰ জৰিয়তে এই অনুষ্ঠানটো আৰম্ভ কৰিম প্ৰথমতে আমি জাতীয় সংগীত পৰিবেশন কৰিবলৈ আমি ও মোরা পুনার দেখ ও মুর্শিকনির দেখ এনে খন হুলা এনে খন হুফলা এনে খন মরমর দেখ ও মোর হুরি আমার অঘমর হুদিমাত পৃথিৱী কতো বিচাৰি জনমটো নপোৱা কৰিলেও পাত অ মোৰ উপজাঠাই অ মোৰ অসমীয়াই চাই লওঁ এবাৰ মুখনি তোমাৰ হেঁপা মোৰ পলোৱা নাই নকৰিম আমি পুনে পুনে এই বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ এগৰাকী বিষয়ববীয়া আছে তেওঁৰ সৈতে আমি জানিবলৈ যত্ন কৰিম যিহেতু এই বিদ্যালয়খন আপোনালোকে গঢ় দিছে এই অঞ্চলটো অতিকৈ পিছপৰা অঞ্চল চৰকাৰী বিদ্যালয় আছিল তাৰ মাজতো কিয় এই ব্যক্তিগত অনুষ্ঠান গঢ় দিব লগা হ'ল নমস্কাৰ প্ৰথমে মই লিপনয়স তৰফক ধন্যবাদ দিছোঁ আৰু আমি ইয়াতে শিক্ষা অনুষ্ঠানটো কৰাৰ এটাই উদ্দেশ্য আমাৰ ইফালে যিকেইটা চৰকাৰী বিদ্যালয় আছে আচলতে ছাত্ৰ অনুপাতে যিখিনি শিক্ষক থাকিব লাগে সেইখিনি নাই তাৰমানে পৰ্যাপ্ত পৰিমাণে নাই গতিকে আমি ভাবিলোঁ যে আমাৰ এই অঞ্চলৰ দুখীয়া দৰিদ্ৰ অঞ্চল আমি এটা অনুষ্ঠান খুলি যদি আমি ল'ৰা ছোৱালীবিলাক অলপ আগবঢ়াই লৈ যাব পাৰোঁ এইটোৱে আমাৰ আচলতে উদ্দেশ্য আৰু লক্ষ্য তে আজি আমি 2011 বৰ্ষত আমাৰ এই বিদ্যালয়খন আমি ষ্টাৰ্ট কৰিছোঁ আজি আহি মোটামুটি 2022 পালে আজি আমাৰ এইখিনিতে যিখিনি আমাৰ যেকেইটা মেট্ৰিক পৰীক্ষা দিলে আমাৰ ইয়াৰ পৰা 11 জনে দিছিল 11 জনৰ ভিতৰত 5টা ফাৰ্ষ্ট ডিভিজন পাইছে আৰু 4টা ছেকেণ্ড ডিভিজন আৰু 2টা থাৰ্ড ডিভিজন হৈছে তে এটা ষ্টাৰ আছে ষ্টাৰ এইখিনি মানে আপোনাৰ ফলাফলক লৈ আপুনি সুখী নেকি এইখিনি লৈ আমি সুখী নহয় আমি ভাবি আছোঁ যে আৰু আমি অলপ ভাল ৰেজাল্ট কৰিম বুলি অনাগত দিনত চেষ্টা কৰিম আৰু এইখিনি উদ্দেশ্য আৰু লক্ষ্য লৈ আমি আগবাঢ়ি আহিছোঁ আৰু এই অঞ্চলৰ সকলো ৰাইজ আমাৰ লগত সহযোগিতা কৰিলে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম ধন্যবাদ জনাইছোঁ যিহেতু এই বিদ্যালয়খন অতি কষ্টেৰে গঢ় দিছে আৰু তেওঁলোকৰ এটাই উদ্দেশ্য যে ছাত্ৰ ছাত্ৰী গুণগত শিক্ষা পাব লাগে নমস্কাৰ মোৰ নাম ৰওজাতুল জান্নাত মই ক্লাছ 8ত পঢ়ি আছোঁ কেনেকুৱা লাগিছে বিদ্যালয়খনত কৰি ভালেই লাগিছে কি হ'বা লক্ষ্য ডক্টৰ হ'ব বিচাৰোঁ ডক্টৰ হয় ঠিক আছে এটি কি কৰিবা তুমি মই কোনোবাই জানো জুখিছানে আকাশতে কিমান তৰা কোনোবাই বাৰু লিখিছানে সাগৰতে
কিমান পানী কোনোবাই জুখিছেনে আকাশতে কিমান তৰা কোনোবাই লিখিছেনে লিখিব জুখিব নোৱাৰা মৰম চিন্তামণি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি মোৰ বুকু আছে ভৰি নাযাবা দে পাহৰি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচু বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক আছে আমি তেওঁৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম যিহেতু এটা ভিতৰুৱা অঞ্চল এই ভিতৰুৱা অঞ্চলত মানে বিদ্যালয়খন গঢ় দিছে কি ক'ব আপুনি প্ৰথমতে মই লাইভ নিউজ নৰ্থ ইষ্টৰ সংবাদ গোষ্ঠীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকৰ যি প্ৰয়াস যি এক ব্যতিক্ৰমী অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে আলামিন জাতীয় বিদ্যালয়ত বাগবৰ সমষ্টি মিলিজিত অৱস্থিত যে প্ৰতিভা বিকাশ অনুষ্ঠান যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে শিক্ষাৰ উপৰিও বিভিন্ন দিশত যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে প্ৰতিভা আছে যেনেকুৱা ধৰক খেল ধেমালি নৃত্য তাৰপিছত গীত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যি প্ৰতিভা এই প্ৰতিভা যে আমাৰ ৰাইজৰ মাজত আপোনালোকে আজি দাঙি ধৰিবলৈ যি প্ৰয়াস আপোনালোকে আৰম্ভ কৰিছে তাৰ বাবে মই বিশেষভাৱে লাইভ নিউজ নৰ্থ ইষ্টৰ সংবাদ গোষ্ঠীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমি এইখন প্ৰতিভা বিকাশ অনুষ্ঠানত উপস্থিত থাকি ভালকৈ মোৰ ভাল লাগিছে আৰু মই ভাবি আছোঁ যিসকল ছাত্ৰ ছাত্ৰী এই প্ৰতিভা বিকাশ অনুষ্ঠানত অংশগ্ৰহণ কৰিব মই এই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উজ্জ্বল কামনা কৰাৰ লগতে যিসকল ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জীৱনৰ উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ চাহিব ইকবাল ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ অসমীয়া এটি গীত শুনাবলৈ যত্ন কৰিম এই বিদ্যালয়খনৰে ছাত্ৰী কোন ক্লাছত পঢ়ে সেই সম্পৰ্কে আমি জানিবলৈ যত্ন কৰিম কোন ক্লাছত পঢ়ে কি নাম মোৰ নাম নাজমা আক্তাৰ মই 10মান শ্ৰেণীত অধ্যয়ন কৰি আছোঁ মই এতিয়া অসমীয়া গীত গাম পাখি লগা মনে কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায় অ পাখি লগা মনে কিয় বাৰে বাৰে তোৰে কাষলে গুচি যায় অ প্ৰিয় দৰ্শক এতিয়া আমি সৰু কণমানি এগৰাকী ওচৰলৈ যাবলৈ যত্ন কৰিম কি নাম তোমাৰ ৰীনা পাৰভিন ৰীনা পাৰভিন কোন ক্লাছত পঢ়া প্ৰাকি প্ৰাকত কি গাবা তুমি কবিতা কবিতা আবৃত্তি কৰিবা কি কবিতাৰ কি নাম জুনি 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 ঠিক আছে কোৱা Johnny, Johnny is Papa, eating sugar, no Papa, stealing lies, no Papa, opening mouth, ha. ইয়াৰ কাৰণে এটা হাত চাপৰি দিবা তোমালোকে অকলে ধন্যবাদ জনাইছোঁ তোমাক ধুনীয়াকৈ তেওঁ কবিতা আবৃত্তি কৰিছে প্ৰিয় দৰ্শক যিহেতু আমি প্ৰতিভা বিচাৰি এই বিদ্যালয়খনত আহি উপস্থিত হৈছোঁ আমাৰ এই বিদ্যালয়খনে প্ৰতিভা বহুত আছে আৰু এগৰাকী ছাত্ৰী আছে তেওঁৰ সৈতে আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কি নাম তোমাৰ আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম রুজিনা খাতুন বগবৰ সমষ্টিৰ মিলিজুলি অৱস্থিত ক্লাছ 8ত পঢ়ি আছোঁ তোমাৰ জাতীয় বিদ্যালয়খনৰ নাম কি আল আমিন জাতীয় বিদ্যালয় আলামিন জাতীয় বিদ্যালয় কি এতিয়া কি কৰিবা তুমি মই এটা ব্ৰেক ডান্স ঠিক আছে হাবিবি কিনকা সিংহ हाँ बेबी तेरे नैन शराबी और बिल्लो तेरे लिप्स गुलाबी कान के झुमके सेक्सी ठुमके टाउल में करे खराबी सुन के तेरे बैग के चर्चे आह भरते सब लड़के वो लड़की होती वो ब्यूटी क्वीन और मुंडे तेरी अदा पे मरते दिल पर दीदी ना भाई दीदी ना मना खुशी दीदी ना भाई दीदी ना इश्क दिल पर दीदी ना भाई दीदी ना मना खुशी दीदी ना भाई दीदी ना हबीबी यो बल्ला हदी हबीबी यो बल्ला हदी
حبيبي يوم الهادي حبيبي يوم الهادي প্ৰিয় দৰ্শক লাইভ নিউজ নৰ্থ ইষ্টৰ যি বিশেষ অনুষ্ঠান ব্যতিক্ৰম এই ব্যতিক্ৰম অনুষ্ঠানৰ এতিয়া আৰু এগৰাকী ছাত্ৰ আছে তেখেতৰ পৰা আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কি নাম তোমাৰ সাহিল আমিন কোন ক্লাছত পঢ়া 6ত কি হবা ভৱিষ্যতত ভৱিষ্যতত ডক্টৰ হ'ম হা दिल धड़काए और सीटी बजाए दिल धड़काए सीटी बजाए बीच सड़क पे नखरा दिखाए सारे हो करके इशारे हो लड़की ओ लड़की आंख मारे ओ लड़की आंख मारे ओ लड़की आंख मारे প্ৰিয় দৰ্শক এতিয়া আমি সংগীতৰ মাজলৈ যাম আৰু এতিয়া এগৰাকী ছাত্ৰী আছে ছাত্ৰীৰ পৰা জানিবলৈ যত্ন কৰিম কি নাম তোমাৰ নীলিমা পারবিন নীলিমা পাৰবীন হয় কোন ক্লাছত পঢ়া মই নৱম মান শ্ৰেণীত পঢ়ো নৱম মান হয় কি গাবা এতিয়া গোৱালপৰীয়া গীত গলপৰীয়া হয় এইটো লোৱা হাতত ও বদাসী প্রাণ বন্ধু আরে তোর বাদে মোর প্রাণ কান্দে একবার তুই আইসে কিনারে গোয়াল পারা বেরিয়া যা রে প্ৰিয় দৰ্শক আৰু এগৰাকী ষ্টুডেণ্ট আছে আমি তেওঁৰ পৰা কিছু কথা পাতিবলৈ যত্ন কৰিম কি নাম তোমাৰ মোৰ নাম জাদিদ খান হা জাদিদ খান কোন ক্লাছত পঢ়া 8ত এইটো কি গাবা এতিয়া মই এটা হিন্দী গীত গাম मसरूफ है दिल कितना मसरूफ है दिल कितना इंतजार में तेरे प्यार 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 में अति सुंदर साध तक बोले नजर जो तेरी लागी मैं दीवानी हो गई दीवानी हाँ दीवानी दीवानी हो गई मशहूर मेरे इश्क की कहानी हो गई जो जग में न मानी तो मैंने बिठानी कहा भी मैं देखो कहाँ चली आई कहते हैं ये दीवानी मस्तानी हो गई किनारे नहर गाছে बगा बगा फूल के देखिया छुरी है चकी चामড়াই এ গাছের মধ্যে তুলসী বাটার মধ্যে পান সাদা কাহি পাখি দিয়া চলাইয়া তাপ মনে করি আসাম যাব আসামে গেলে তোমায় পাবো মনে করি আসাম যাব আসামেতে লাকড়ি নেব বাবু বলে কাম
পিঠের চাম বাপুরাম ফাঁকি দিয়া চলাই দিয়া চাম বাপুরাম ফাঁকি দিয়া চলাই দিয়া চাম প্ৰিয় দৰ্শক নৃত্যৰ পিছতে এইবাৰ আমি আহিছোঁ সংগীতৰ মাজলৈ মোৰ ওচৰত আছে এগৰাকী কণমানি শিক্ষাৰ্থী আছে আমি তেওঁৰ পৰা কথা জানিবলৈ যত্ন কৰিম কি নাম তোমাৰ তসলিমা খাতুন মিনা খাতুন কি গীত গাবা তুমি বাংলা গীত বাংলা আমার বুকের ভিতরে রাখি আদর কইরা তরে আমি লক্ষ্মী সোনা ডাকি ভালোবাসি বলেই তরে দুই নয়নে রাখি পাখি দুহাই লাগে ময়রা জামো দিশে যদি তুই ফাঁকি পাখি দুহাই লাগে ময়রা জামো দিশে যদি তুই ফাঁকি মোৰ নাম সাবিনা ইয়াসমিন মই বাগবৰ সমষ্টিৰ আলামিন জাতীয় বিদ্যালয়ত নৱমমান শ্ৰেণীত অধ্যয়ন কৰি আছোঁ মই এটা গজল গাম মুকুল মিষ্টি বকুল বৃষ্টি ভেজা ফুল তুমি আলোর মিনার নূর মদিনার জান্নাতি বুলবুল তুমি জ্যোষ্ঠী মুকুল মিষ্টি বকুল বৃষ্টি ভেজা ফুল তুমি আলোর মিনার নূর মদিনার জান্নাতি বুলবুল যখন অন্ধকারে ছেয়েছিল এই পৃথিবীর সব ওগো পুষ্প তুমি ছড়িয়ে দিলে মন মাতা সৌরভ তুমি আমার নবী প্রাণের রবি প্রাণের আওয়াজ গুল তুমি রহমতের রাসূল তুমি জান্নাতি বুলবুল তুমি বৃষ্টি ভেজা ফুল তুমি জ্যোষ্ঠী মুকুল মিষ্টি বকুল বৃষ্টি ভেজা ফুল তুমি আলোর মিনার নূর মদিনার জান্নাতি বুলবুল যখন অন্ধকারে চেয়েছিল এই পৃথিবীর সব ওগো পুষ্প তুমি ছড়িয়ে দিলে মন মাতা সৌরভ তুমি আমার নবী প্রাণের রবি প্রাণের আওয়াজ গুল তুমি রহমতের রাসূল তুমি জান্নাতি বুলবুল তুমি বৃষ্টি ভেজা ফুল गाँव में हुए गाज खुड़का जुत्ती मड़कर आई पहरोने की बहुओं में तकरार जब मैं हवा की दरिया लहरों सपने की गुप्त गले में हाथ डालूंगी बावन बचका ढूंढ पे चलूंगी बावन बचका ढूंढ पे चलूंगी প্ৰিয় দৰ্শক বহু লোকে হয়তো ধূমপান কৰি বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগিবলগীয়া হৈছে আৰু তাৰ মাজতে এই বিদ্যালয়খনৰ এগৰাকী ছাত্ৰই ধূমপানৰ পৰা কেনেধৰণে ক্ষতি হয় সেই সম্পৰ্কে বিস্তাৰিত জনাব আৰু কেনেকৈ ক্ষতি হয় তাৰ প্ৰদৰ্শনীও এই ছাত্ৰগৰাকী কৰাব কি নাম তোমাৰ প্ৰথমতে আসসালামু আলাইকুম নমস্কাৰ মোৰ নাম ইমামুল হুছেইন মই বাগবৰ সমষ্টিৰ আলামিন জাতীয় বিদ্যালয়ৰ পৰা কৈ আছোঁ মই নৱম শ্ৰেণীত অধ্যয়ন কৰি আছোঁ মোৰ নাম ইমামুল হুছেইন মই আজি আপোনালোকক দেখাম যে চিগাৰেট সেৱন কৰাৰ ফলত মানুহৰ কি কি ক্ষতি হয় সেইটো আজি আপোনালোকক প্ৰমাণ সহ মই দেখাই দিম তো আমালোকৰ ইয়াত আছে এটা চিগাৰেট আৰু এবটল পানী আপোনালোকে ভালকৈ লক্ষ্য কৰিব যে মোৰ ওচৰত এটা চিগাৰেট আছে আৰু এবটল পানী আছে এতিয়া আপোনালোকে চাব যে মই চিগাৰেটত জুই লগাই দিম তাৰপিছত কেনেকৈ কি হয় সেইটো আপোনালোকে ভালদৰে লক্ষ্য কৰি চাব
প্ৰিয় দৰ্শক বহু প্ৰতিভাই আমি দেখুৱাবলৈ সক্ষম হ'লো এইবাৰ আমি মিউজিক দেখুৱাম এগৰাকী ছাত্ৰ আছে প্ৰথমতে জানিব বিচাৰিছো কি কৰিবা তুমি মই এই টকাৰ মেচিন বনাইছো একফালে দি কাগজ সুমাম আনফালে দি টকা ওলাই আহিব টকা ওলাই আহিব অৰিজিনেল হয় একেবাৰে অৰিজিনেল হয় ঠিক আছে তুমি দেখাই দিয়াচোন দেখাই লোৱা টকা আছে নেকি ইয়াতে নহয় টকা দেখাই লোৱা আগতে চাব দিয়া দৰ্শকক হা ঠিক আছে দিয়াচোন ইয়াত মই 500 লিখিছো 500 টকা দি কিমান 500 টকা হয় 500 টকা নোট আহিব এতিয়া হয় বহি লোৱা লাগিলে বহি লোৱা অসুবিধা হ'লে বহি লোৱা এই বগা কাগজ এতিয়া হয় টকা ওলাই আহিব হয় টকা হৈ ওলাই ঠিক আছে দিয়াচোন চাওক ইয়াত দৰ্শক চাই আছে আপুনি আপোনালোকে প্ৰিয় দৰ্শক এয়া দেখিছে এটা কাগজ বগা কাগজ সোমাই দিছিল 500 টকা ওলাইছে একেবাৰে অৰিজিনেল এ দেখা পাইছে একেবাৰে অৰিজিনেল টকা আৰু কাগজটো ইয়াতে আছে নেকি দেখাই দিব লাগিব ভিতৰত কিবা আছে নেকি নহলে দৰ্শকে বিশ্বাস নকৰিব কিন্তু হা চাই লোৱাচোন উপেন চাই লোৱা কাগজে টকা বনাই দিলা তুমি হয় হা হয় কাগজেৰে মই টকা বনাই দিছো কাৰোবাক টকাইছা নেকি এনেকে নহয় হা নহয় চাবা আকৌ নহয় আৰু 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 টকা ওলাব আৰু মই আৰু কাগজ কাগজ দিলে ওলাব হয় বাপৰে ইয়াৰ কাৰণে এটা হাত চাপৰি দিব লাগে সকলোৱে আৰু এগৰাকী শিক্ষাৰ্থীয়ে প্ৰতিবাৰ শেষ নাই যেহেতু আৰু এগৰাকী শিক্ষাৰ্থীয়ে ঘৰ বনাইছে কিহেৰে বনাইছা তুমি কাৰ্টনেৰে বনাইছা হয় কিমান টাইম লাগিছে কেইদিন লাগিছে 3 দিন লাগিছে ঘৰ সাজিবলৈ ইচ্ছা হৈছে নে নাই এনেকুৱাকে বাস্তৱত হা হয় প্ৰিয় দৰ্শক ইতিমধ্যে আমি বিভিন্ন ধৰণৰ প্ৰতিভা এই বিদ্যালয়ৰ পৰা কাৰ কি প্ৰতিভা আছে এই প্ৰতিভা আমি দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ আৰু এইবাৰ আমি দেখুৱাম মহাত্মা গান্ধী জাতিপিতা মহাত্মা গান্ধীৰ তেওঁ প্ৰতিচ্ছবি এই ছাত্ৰগৰাকী আঁকিব কি নাম তোমাৰ মোৰ নাম জাকিৰ হুছেইন মই আলামিন জাতীয় বিদ্যালয়ৰ 10মান শ্ৰেণীত অধ্যয়ন কৰি আছো মই জাতিৰ পিতা মহাত্মা গান্ধীৰ ছবিটো আৰ্ট কৰি দেখুৱাম প্ৰিয় দৰ্শক এতিয়া আমি দেখুৱাম প্ৰথমতে এটি ব্যতিক্ৰম দৃশ্য আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কেমেৰা পাৰ্চনক দেখুৱাবলৈ যত্ন কৰিম এয়া দেখিছে আপোনালোকে মোৰ নাম ইনজামুল ইছলাম তালুকদাৰ মই আলামিন জাতীয় বিদ্যালয়ত 10মান শ্ৰেণীত অধ্যয়ন কৰি আছো কি কি বনাইছা তুমি ট্ৰাক আৰু স্পীড বোট কেনেকে অলপ দৰ্শকক দেখাই দিবা নেকি কেনেকে হয় দেখাই দিম কিমান দিন ধৰি এইটো চেষ্টা কৰি আছা তুমি 3 দিন 3 দিনৰ ভিতৰত বনাই শেষ কৰি দিছো আৰু এইটো চলিব কেনেকে এইটো চুইচ দিলে প্ৰিয় দৰ্শক লাইভ নিউজ নৰ্থ ইষ্টৰ বিশেষ অনুষ্ঠান ব্যতিক্ৰমৰ যি আজি অনুষ্ঠান আছিল সেই অনুষ্ঠানৰ অন্তিম পৰ্যায় পাইছোহি আৰু
শেষত আমি ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট কষ্ট কৰিছে এই অনুষ্ঠানৰ কাৰণে সকলোৱে সহযোগ কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ আমি লাইভ নিউজ নৰ্থ ইষ্টৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেওঁলোকৰ ভৱিষ্যত আমি উজ্জ্বল কামনা কৰিছোঁ বিদ্যালয়খনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ শেষত কি তোমালোকৰ কেনে লাগিছে অনুষ্ঠানখন চাই